নমস্কাৰ দৰ্শকসকল অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে গাৰুৰ তলত যদি এই বিশেষ বস্তু কেইবিধৰ যিকোনো এবিধ বা যিটো আপোনাৰ দৰকাৰ হৈছে সেইটো যদি ৰাখি শুৱে তেনেহ'লে আপুনি বিচৰা মতে ফল পাব, সুফল নিশ্চয় লাভ কৰিব, লগতে সৌভাগ্য আহিব আৰু উচিত পৰিৱৰ্তন দেখিবলৈ পাব। যদি পঢ়া শুনাৰ দিশত উন্নতি কৰিব বিচাৰে, চাকৰি পাব বিচাৰে তেনেহ'লে ৰাতি শুওঁতে গাৰুৰ তলত এটা মৌৰা পাখিত এটা ফুট দিব চন্দনৰ আৰু তাৰপিছত আপুনি গাৰুৰ তলত লৈ শুই যাব। সদায় এনেকৈ শুব, পঢ়া শুনাত আগবাঢ়িব পাৰিব আৰু চাকৰি পোৱাটো সহায় হ'ব, উন্নতি কৰিব পাৰিব জীৱনত। যদিহে মানসিক শান্তি লাভ কৰিব বিচাৰে, কাজিয়া অশান্তি দূৰ কৰিব বিচাৰে ঘৰৰ পৰা আৰু আৰ্থিক সমস্যাও দূৰ কৰিব বিচাৰে তেনেহ'লে 3টা তুলসীৰ পাত লৈ শুব। কিন্তু তুলসীৰ পাত সন্ধিয়া হোৱাৰ পিছত নিচিঙিব আৰু দেওবাৰে নিচিঙিব, অন্য সময়ত আনি ল'ব। তাৰপিছত ৰাতি শুওঁতে গাৰুৰ তলত লৈ শুব। শুকাই গ'লেও তেনেকৈ ল'ব পাৰে আৰু যদি আপুনি ভাবে যে বেছি শুকাই গৈছে মই সলাম, তেতিয়াহ'লে আপুনি শনিবাৰে পুনৰ মাটিতেই দি দিব সেই 3টা তুলসী পাত, পুনৰ নতুনকৈ লৈ ৰাখি দিব। আৰ্থিক সমস্যা দূৰ বা ব্যৱসায়ত উন্নতিৰ বাবে আৰু এটা উপায় আছে, সেইটো হৈছে এটা ৰূপৰ কইন ল'ব আৰু এই ৰূপৰ কইনটো আপুনি সদায় গাৰুৰ তলত লৈ শুব বা পাৰ্মানেণ্টলি আপুনি লৈ শুব। আপোনাৰ আৰ্থিক উন্নতি হ'ব, ব্যৱসায়তো উন্নতি কৰিব পাৰিব। যদি আপোনাৰ ভয় লাগে বা কোনো বিপদ সংকট অহাৰ ভয় আছে বা আহি আছে তেনেহ'লে হনুমান বাবাৰ বহি থকা একপি ফটো গাৰুৰ তলত লৈ শুব। সেই সকলো বিপদ সংকট ভয় ইত্যাদি আঁতৰি যাব। যদি আপোনাক বেয়া শক্তিয়ে সহজেই আক্ৰমণ কৰে, ব্লেক মেজিক, তন্ত্ৰমন্ত্ৰ ইত্যাদি আপোনাৰ ওপৰত হৈ থাকে তেনেহ'লে এফুটা বাকলি নুগুচোৱা গোটা নহৰু ফুটা এটা আপুনি গাৰুৰ তলত লৈ শুব। এই সকলো বেয়া শক্তি দূৰ হ'ব। উপায়সমূহৰ ভিতৰত আপোনাৰ যিটো দৰকাৰ হৈছে সেইটোও কৰিব পাৰে বা ৰাখিব পাৰে বা গোটেইখিনিও একেলগে কৰিব পাৰে বা ৰাখিব পাৰে। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।